কাশ্যপৰ ঔৰসত দেৱমাতা অদিতিৰ গৰ্ভত জন্ম লাভ কৰিলো আমি বামন ৰূপত। ন্যায় অন্যায়, ধৰ্ম অধৰ্ম আমাৰেই সৃষ্টি। যেতিয়া ন্যায় অন্যায়, ধৰ্ম বা অধৰ্মই এটাই আনটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, তেতিয়াই জগতত অস্থিৰ পৰিস্থিতিৰ উদ্ভৱ হয়। আজি ৰাজা বলিয়ে যিদৰে প্ৰজাজনক তুষ্ট কৰিবৰ বাবে যাক যজ্ঞ কৰিব লাগিছে, তাৰ ফলতো এক অস্থিৰ পৰিস্থিতিৰ উদ্ভৱ